বৰভাগত শ্বহীদ মুকুন্দ কাকতিৰ ৮৩ সংখ্যক স্মৃতি দিৱস উদযাপন। আজি শ্বহীদ মুকুন্দ কাকতি স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু বৰভাগৰ উখুৰা গাঁওবাসীৰ সহযোগত ৮৩ সংখ্যক শ্বহীদ মুকুন্দ কাকতি স্মৃতি দিৱস উদযাপন উপলক্ষে স্মৃতিচাৰণ আৰু মুকলি সভা উখুৰা জগন্নাথ মন্দিৰ প্ৰাংগণত মুক্তিযোদ্ধা ধৰ্মকান্ত ডেকা স্মৃতি ক্ষেত্ৰত শ্বহীদ মুকুন্দ কাকতি স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ফণীন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ আৰু মুকলি সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বিশিষ্ট সাহিত্যিক তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডক্টৰ জগদীশ পাটগিৰি, বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক বিপ্লৱ ডেকা, সাংবাদিক ৰমেন কলিতা আদিয়ে। শ্বহীদ মুকুন্দ কাকতি স্মৃতি ৰক্ষা সমিতিৰ মুখ্য সম্পাদক ডাক্তৰ বিপিন চন্দ্ৰ কলিতাই আঁত ধৰা সভাখনত বিশিষ্ট সমাজসেৱক সমৰেন্দ্ৰ ভৰদ্বাজ, নুনমাটি পাব্লিক স্কুলৰ বৰভাগ শাখাৰ পৰিচালক ডম্বৰুধৰ তালুকদাৰ আদি উপস্থিত থাকে। আদৰণি ভাষণ দিয়ে স্মৃতি দিৱস উদযাপন সমিতিৰ সভাপতি জিতেন চন্দ্ৰ ডেকাই। ইয়াৰ পূৰ্বে বৰভাগৰ সোণকানীস্থিত শ্বহীদ মুকুন্দ কাকতিৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰা হয়। স্মৃতি দিৱসৰ পুৱাৰ ভাগত প্ৰভাত ফেৰীৰ পিছতে স্মৃতি ৰক্ষা সমিতিৰ পতাকা উত্তোলন, শ্বহীদ মুকুন্দ কাকতিৰ আবক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু পুষ্পাঞ্জলি প্ৰদান, গছপুলি ৰোপণ, মুক্তিযোদ্ধা বিজয় চন্দ্ৰ তালুকদাৰৰ সোঁৱৰণী তৰণ উন্মোচন, মুক্তিযোদ্ধা ধৰ্মকান্ত ডেকা স্মৃতি ক্ষেত্ৰ উন্মোচন, সমাজকৰ্মী মাধৱ মহন্ত সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা, সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয়। ইপিনে আজি সন্ধিয়া কৰিয়াত বৰভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি যিখন চিভিল হস্পিটেল স্থাপন কৰিছিল, সেই চিভিল হস্পিটেলখন আজি বন্ধ হোৱাৰ পথত, অৰ্থাৎ শ্বহীদগৰাকীৰ স্মৃতি ভূমিংঘিত হোৱাৰ ক্ষণত। গতিকে ইয়াতকৈ দুখ লগা কথা একো নাই। যিয়ে নহওক, আমি সময়ৰ কাম সময়ত কৰি যাম। আমাৰো টুটু বিস্মৃতিৰ কথা আছে। বিপ্লৱ ডেকা ডাঙৰীয়ে কোৱাৰ লেখীয়াকৈ শ্বহীদ স্মৃতি দিৱস বা শ্বহীদ উদযাপন সমিতি পতাৰ সময়ৰ যিটো ব্যৱধান, 1942 চনত শ্বহীদ হৈছিল, কিন্তু আমি 2001 চনত স্মৃতি দিৱস পাতিছোঁ বা 2011 চনত স্মৃতি ব্যাস পাতিছোঁ বা 2022 চনত স্মৃতি ৰক্ষা সমিতি পাতিছোঁ। আমাৰো কৰণীয় আছে। আৰু এই হিচাপতে মই আৰু এটা কথা কৈছোঁ, উনি দিয়াইছোঁ যে আমি বৰভাগ মহাবিদ্যালয় কৰ্তৃপক্ষক আমি আহ্বান জনাম অতি সোনকালে যে মুক্তিযোদ্ধা ধৰ্মকান্ত ডেকাৰ স্মৃতিত এটি বক্তৃতা অনুষ্ঠান তেখেতসকলে পাতক, স্মাৰক বক্তৃতা। 20 সেপ্টেম্বৰ 2024 ইংৰাজী তাৰিখে শ্বহীদ মুকুন্দ কাকতি স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু উখুৰা গাঁওবাসীৰ সহযোগত এই উখুৰা গাঁৱৰ জগন্নাথ মন্দিৰ আমি ৮৩ সংখ্যক শ্বহীদ মুকুন্দ কাকতি স্মৃতি দিৱসটো পালন কৰিবলৈ গৈছোঁ। এই দিৱসটো 2001 চনৰ পৰা বিভিন্ন সময়ত পালন কৰি অহা হৈছে আৰু 2011 চনত শ্বহীদ মুকুন্দ কাকতি স্মৃতি ৰক্ষা সমিতি তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তথা ৰাজহ মন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনদেৱৰ নেতৃত্বত স্মৃতি ন্যায় সমিতি গঠন হৈছিল আৰু এই স্মৃতি ন্যায় সমিতিয়ে এই অনুষ্ঠানটো বৰভাগৰ বিভিন্ন ঠাইত বিভিন্ন গাঁৱত উদযাপন কৰি আহিছিল। যোৱা 2022 চনত এই স্মৃতি ৰক্ষা সমিতি স্মৃতি ন্যায় সমিতিটো স্মৃতি ৰক্ষা সমিতিলৈ ৰূপান্তৰ কৰা হয় আৰু তেতিয়াৰ পৰা আমি বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি উদযাপন কৰি আহিছোঁ। এইবুলি উখুৰাবাসীৰ আন্তৰিক প্ৰচেষ্টাত এইটো আমি এই উখুৰা গাঁৱত অনুষ্ঠিত কৰাৰ এটাই তাৎপৰ্য
যে এই উখুৰা গাঁওখন হ'ল অসমৰ আন এগৰাকী বিশিষ্ট মুক্তিযোদ্ধা ধৰ্মকান্ত ডেকাৰ জন্মভূমি। তেখেতে শ্বহীদ কুশল কোঁৱৰৰ লগত একেলগে সৰুপথাৰত ৰেলবগৰত অপৰাধত তেখেত ব্ৰিটিছৰ হাতত বন্দী হৈছিল। কিন্তু তেখেতৰে সৌভাগ্য যে ব্ৰিটিছৰ সেই শাসকসকলৰ মানে কিবা কাৰণত কুশল কোঁৱৰ ফাঁচি হ'ল আৰু এখেতৰ যাৱতীয় কাৰাদণ্ড হ'ল। তেখেত গোটেই সমগ্ৰ জীৱনটো অবিবাহিত কটাইছিল আৰু এই উখুৰা গাঁৱতে শেহতীয়াভাৱে তেখেতে নলবাৰী হৰি মন্দিৰ আৰু বিভিন্ন অঞ্চলত বিভিন্ন কৰ্মত ব্ৰতী হৈছিল আৰু উখুৰা গাঁৱৰ এটা গৌৰৱ হিচাপে আমি তেখেতক আজি এই স্মৃতি দিৱসৰ লগতে আমি স্মৰণ কৰিছোঁ। আমি ইতিমধ্যে ক্ষেত্ৰখন ধৰ্মকান্ত ডেকা স্মৃতি ক্ষেত্ৰ হিচাপে এইখন আমি নামকৰণ কৰিছোঁ। শ্বহীদ মুকুন্দ কাকতি সমিতিৰ সভাপতি সমিতি আমাক মিটিংখন পাতিবলৈ আমিও এটা সদিচ্ছাৰে এই কথা পালিবলৈ চেষ্টা কৰোঁ, কিয়নো এই সভাখনৰ লগত আমাৰ স্মৃতি জড়িত হৈ আছে, সত্তা জড়িত হৈ আছে। আমাৰ এই গাঁৱৰে ধৰ্মকান্ত ডেকা মুক্তিযোদ্ধা আছিলে আৰু তেখেতৰ অৱদানৰ স্বীকৃতি দিয়াৰ খাতিৰত আমি আজি এই সভাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু আপোনালোক ৰাইজৰ সকলোৰে আশীৰ্বাদ দিছিল সভাখন যাতে সকলোৰে পৰিচালিত হয় তাৰ আশা বুকুত বান্ধিছোঁ আৰু পৰৱৰ্তী সময়ত হ'বলগীয়া কাৰ্যসমূহতো আমি যাতে যোগদান কৰি এক উন্নত স্তৰৰ কৰিব পাৰোঁ তাৰে বৰভাগৰ প্ৰতিবেদক বাৰ্তা A to Z।